আরে প্রবেশয় কালচিত রাজসেনা পতি আরে পদ ভরে বসুমতী কম্পে থৰা থৰি আৰে পদ ভৰে বসুমতী কম্পে থৰা থৰি আরে হিমতে পাইলা গয়া সভার ভিতৰ আরে রাম হরি বোলা হৰিব জন আৰে ৰাম হৰি বোলা হৰিব জন प्रतिशोध ভীষণ प्रतिशोध प्रतिশোধৰ অগ্নি উমি উমি জ্বলিব লাগিছে বিদ্ৰোহৰ পূজাৰীয়ে কালজিতৰ বুকুত মূৰ্খৰ দুষ্মন্ত আৰু কিমান দিন তুমি ৰাজ্য শাসন কৰিবা আৰু বেছি দিন নাই যিদিনাই তুমি এই কালজিতৰ পৰা প্ৰধান সেনাপতিৰ ভাৰ কাহিনী হেই কপটীয়া দেৱজিত পাতিলা তোমাৰ প্ৰধান সেনাপতি সেইদিনাৰ পৰাই বিদ্ৰোহৰ প্ৰচণ্ড শিখা জ্বলালো প্ৰাণত কাৰো সাধ্য নাই ইয়াক নিৰ্বাপিত কৰাৰ চলে বলে কিংবা কৌশল নিধন কৰি ৰজা দুষ্মন্তক হস্তিনাৰ একছত্ৰী ৰজা হ'ব এই কালজিত অনতি পলমে যাওঁ এবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ